নমস্কাৰ সকলোকে মৰম আৰু সম্ভাষণ জনাই বিদ্যালী সোণোৱাল ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰলৈ আহিছে, কিয় আহিছে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক, সকলোখিনি বুজি পাব আৰু সকলোৱে ছাপোৰ্ট কৰিব। কিবা যদি ভুল হয় তাইক মানে কমেণ্টৰ যোগেদি শুধৰাই দিব, গালি নাপাৰিব। আহক তেনেহ'লে ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ। আজি মই আছোঁহি পলিবাৰ ঘৰত, যিহেতু পলিবাৰ ল'ৰা জন্মদিন হয় সেইকাৰণে ইয়াত আহিলোঁ পলিবাহঁতৰ ঘৰত। আৰু এইফালে শৰাই আগবঢ়াইছে, প্ৰত্যেক বছৰি শৰাই দিয়ে সেইকাৰণে আজিও সেয়া দিছে। আৰু এয়া পলিবাৰ দেউতাক হয়, এইফালে কামত লাগি আছে। আমাৰ ছোৱালী এইফালে প্ৰসাদ খাই আছে। আৰু এইফালে চিনি পাইছেনে বাৰু? এয়া আলহী পাই গ'লহি। আৰু এতিয়া খাবৰ কাৰণে ৰেডি কৰিলে। এয়া এতিয়া খাই বৈ লওঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট এটা কৰি জনাবলৈ পাহৰি নাযাব। আৰু আপোনালোকক লগ পাই বহুত বেছি ভাল লাগিলে। আগলৈ আকৌ লগ পাম বুলি আশা থাকিলে বাৰু। ঠিক আছে, আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো যদিহে কিবা ভুল হৈছে কমেণ্ট এটা কৰি জনাই দিব। বাই বাই।